অন্য ৰূপত ভৈৰৱকুণ্ড। বন্ধুসকল, আজি আমি আপোনালোকক দেখুৱাম ভৈৰৱকুণ্ডৰ কিছু নান্দনিক দৃশ্যাংশ। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। মই হাই ছেকেণ্ডাৰী স্কুলখনৰ পৰা আজি ভ্ৰমণলৈ আহিছোঁ। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভৈৰৱকুণ্ডৰ কিছু প্ৰাকৃতিক সৌন্দৰ্যাৱলী। তো বলক আমাৰ লগত। এয়া যাত্ৰা পথৰ কিছু দৃশ্যাংশ চাওকচোন। এয়া বন্ধুসকল, চাহ বাগিচাৰ মাজে মাজে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। সেই পাহাৰখন যি দেখিছে তাৰ কাষতেই আমি যাম। বহুত দূৰ আহিব, প্ৰায় বহি লওঁ। বিভিন্নজনে বিভিন্ন কামত ব্যস্ত, কিছুমানে যাৰ যি কাম আৰু কৰিছে, কিন্তু আমি প্ৰকৃতি যিহেতু ভাল পাওঁ, গতিকে প্ৰকৃতিৰ কিছু শোভা চাওঁ। প্ৰায় 3:30 বজাত আমি উভতিলোঁ। উভতনি পথত আপোনালোকক কিছু ইয়াৰে দৃশ্যাংশ দেখুৱাম, চাওকচোন। আমি দলংখনত উঠিলোঁ। আপোনালোকে নিজ চকুৰে প্ৰত্যক্ষ কৰক কিমান মানুহৰ সমাগম হয় ইয়াত, চাওক।
এই ভৈৰৱকুণ্ড অসমৰ এক উৎকৃষ্ট পিকনিক প্লেচ। আপোনালোকে আহি যাব পাৰে, যিহেতু এতিয়া পিকনিকৰ বতৰ। তো আহক, ভৈৰৱকুণ্ড চাওক আৰু কমেণ্টত জনাওক। যি কি নহওক, আজিলৈ বাই বাই ভৈৰৱকুণ্ড। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম। ৰ'ব আৰু এটা কথা আপোনালোকক জনাওঁ যে আমি যিটো ৰাস্তাৰে আহিছিলোঁ সেই ৰাস্তাটোৰে পুনৰ 5 কিলোমিটাৰমান ঘূৰি যাব লগা হ'ল, কাৰণ মানে ৰাস্তা ফুল লাগিছিলে। যি কি নহওক, বাই বাই।